কিছুদিন আগৰ কথা। ৰতনপুৰ গাঁৱত এঘৰ বৰ দুখীয়া পৰিয়াল আছিলে আৰু তেওঁলোকৰ পৰিয়ালত মাত্ৰ 4জনে মানুহ আছিলে। ঘৰৰ মুৰব্বী চন্দ্ৰমোহন তেওঁ অপাহিজ আছিলে আৰু সেইকাৰণে তেওঁৰ পত্নীয়ে বেলেগৰ ঘৰত কাম কৰিবলগীয়া হৈছিলে। চন্দ্ৰমোহনৰ 2টা ল'ৰা-ছোৱালী আছিলে। ডাঙৰ ছোৱালীজনীৰ নাম আছিলে মহিমা আৰু ল'ৰাজনৰ নাম আছিলে পিণ্টু। মহিমা বিয়াৰ বাবে উপযুক্ত হৈ উঠিছিলে আৰু পিণ্টু ক্লাছ 10ত পঢ়ি আছিলে। মহিমা হ'ব পাৰে ধনৰ ফালৰ পৰা দুখীয়া, কিন্তু সৌন্দৰ্যতাৰ ফালৰ পৰা তাইক কোনেও হৰুৱাব নোৱাৰে আৰু দেখিবলৈ বহুত ধুনীয়া হোৱাৰ বাবে তাই বহুত অহংকাৰী আছিলে। আৰু আনফালে পিণ্টু দয়ালু আৰু বহুত মৰমীয়াল আছিল। এদিন গাঁৱত এখন বহুত ডাঙৰ মেলা হৈছিলে, য'ত দূৰ দূৰৰ পৰাও মানুহবোৰে মেলা চাবলৈ আহিছিলে। আৰু সেই মেলাত মহিমা আৰু তাইৰ বান্ধৱী কেইজনীও গৈছিলে। আৰু তাত প্ৰাঞ্জল নামেৰে ল'ৰা এজনো আহিছিলে, যি মহিমাহঁতৰ গাঁৱৰ ওচৰৰ গাঁৱৰে আছিলে। প্ৰাঞ্জলে মহিমাৰ সৌন্দৰ্যতা দেখি মুগ্ধ হৈ পৰিছিলে আৰু সেইকাৰণে পিছদিনাখন মাক দেউতাকৰ লগত মহিমাহঁতৰ ঘৰলৈ মহিমাৰ কাৰণে বিয়াৰ প্ৰস্তাৱ লৈ আহে। নমস্কাৰ, হয় চাওক, মোৰ ল'ৰাই আপোনাৰ ছোৱালীক বহুত পচন্দ কৰিছে, গতিকে মই ইহঁত দুটাৰ বিয়াৰ প্ৰস্তাৱ লৈ আপোনাৰ ওচৰলৈ আহিছোঁ। হয়, মানে মই কি ক'ম মই নিজে ধৰিব পৰা নাই। আপুনি সংকোচ নকৰিব। আপোনাৰ যদি আমাৰ ল'ৰা পচন্দ হোৱা নাই তেতিয়াহ'লে আপুনি ক'ব পাৰে, আমাৰ কোনো আপত্তি নাই। কোন মাকে নিবিচাৰিব তেওঁৰ ছোৱালীৰ বিয়া হোৱাটো, কিন্তু আপুনি যদি যৌতুকৰ কথা ভাবি সংকোচ কৰি আছে তেতিয়াহ'লে সেইবোৰ আমাক একো নালাগে। আমাৰ এটকাৰো প্ৰয়োজন নাই। আমাৰ ল'ৰা বহুত ডাঙৰ ব্যৱসায়ী। আপুনি টকা পইচা বস্তু বাহিনী এইবোৰৰ চিন্তা কৰিব নালাগে। আপুনি মাত্ৰ আপোনাৰ ছোৱালীৰ হাত আমাৰ ল'ৰাৰ হাতত দি দিয়ক আৰু আমাৰ এই বিয়াৰ প্ৰস্তাৱটো স্বীকাৰ কৰক। আৰু এনেকৈয়ে মহিমা আৰু প্ৰাঞ্জলৰ বিয়া বহুত ধুমধামেৰে সম্পন্ন হয়। মহিমাটো আছিলে আগৰ পৰা অহংকাৰী আৰু এতিয়া ধনী ঘৰৰ বোৱাৰী হ'বলৈ পাই তাই আৰু অহংকাৰ বেছি হৈ গ'ল। তাই ঘৰলৈ অহা ভিখাৰীক ভিক্ষা নিদিয়াকৈ খেদি দিছিলে। ৰাতিপুৱাই ৰাতিপুৱাই আৰু বেলেগ ঘৰ নাপালি, ইয়াতে আহি ভিক্ষা খুজিব পাইছিলিনে? বোৱাৰী, ৰাতিপুৱাই ৰাতিপুৱাই মোৰ দৰে বুঢ়া মানুহটোক খালী হাতে নপঠাবা। বুঢ়া, যাওক ইয়াৰ পৰা। ৰাতিপুৱাই ৰাতিপুৱাই যে এইবোৰ ক'ৰ পৰা আহি পায়? বোৱাৰী, এনেকৈ কোনোবাই মানুহৰ লগত কথা কয় নেকি? বেলেগ নহ'লেওতো তুমি এই মানুহজনৰ অন্ততঃ বুঢ়া বয়সৰ মান ৰাখা। মানুহক কেনেকৈ ব্যৱহাৰ কৰিব লাগে তুমি নাজানা? ক্ষমা খোজা, মানুহজনক এতিয়াই তুমি ক্ষমা খোজা। মা, আপুনি দেখা নাইনে এই মানুহজন দেখিবলৈ ইমান লেতেৰা? আৰু এওঁৰ আৰু আমাৰ মাজত আকাশ পাতালৰ পাৰ্থক্য আছে, আৰু মই এওঁৰ পৰা ক্ষমা খুজিম? মহিমা, ক্ষমা খোজা। তোমাৰ এইবোৰ কথা যদি প্ৰাঞ্জলে দেখা পায় নহয়, একদম ভাল নহ'ব, মই কৈ দিলোঁ কিন্তু। এনেই সি মানুহৰ প্ৰতি ইমান বেয়া মনোভাৱ ৰখা মানুহবোৰৰ পৰা বহুত দূৰত থাকে। মা, মোক ক্ষমা কৰি দিয়া। মই কেতিয়াও এনেকুৱা কাম নকৰোঁ যিটো কাম এওঁ পচন্দ নকৰে। মহিমাই হাতযোৰ কৰি ভিখাৰীজনক ক্ষমা খুজিলে আৰু তেওঁক ভিক্ষাও দিলে। শুনা বোৱাৰী মহিমা, মই কিন্তু দ্বিতীয়বাৰ আৰু তোমাৰ এনেকুৱা ব্যৱহাৰ কেতিয়াও সহ্য নকৰিম। এই বুঢ়ীজনী ইমান ধনী হৈও ইমান দুখীয়া মনোভাৱ ৰাখে। আৰু এনেকৈয়ে এদিন মহিমাৰ ননন কবিতাৰ কাৰণে বিয়াৰ প্ৰস্তাৱ আহে। প্ৰাঞ্জল, তোমাৰ ভণ্টিৰ কাৰণে বিয়াৰ প্ৰস্তাৱ আহিছে। এইখন চোৱা ফটো, এইজন ল'ৰা। মোৰ কিন্তু বহুত পচন্দ ল'ৰাজন। তুমি কি কোৱা? দেউতা, আপুনি পচন্দ কৰিছে যেতিয়া নিশ্চয় ভালেই হ'ব। গতিকে কি কয়, এইটো মাহতে এই বিয়াখন পাতি পঠাই দিওঁ দিয়া। মা, চোৱা না, দাদাই মোক কেনেকৈ কৈছে। তুমিও শুনি লোৱা দাদা, এইটো ঘৰ কিন্তু আমাৰ দেউতাৰহে। মই ইয়াতে যেতিয়াই ইচ্ছা মই তেতিয়াই আহিব পাৰিম। আৰে, তোমালোক দুটাই মনে মনে থাকা। শুনা প্ৰাঞ্জল, আমাৰ হাতত আৰু বেছি সময় নাই। এইটো সপ্তাহৰ ভিতৰতে বিয়াখন পাতিব লাগিব। গতিকে তুমি আমাৰ আলহীবোৰক সকলোবোৰ চিঠি স্পীড পোষ্ট কৰি দিয়াগৈ। প্ৰাঞ্জলে গৈ সকলোবোৰ চিঠি স্পীড পোষ্ট কৰি দিয়ে আৰু দ্বিতীয় দিনাখন প্ৰাঞ্জলে মহিমাহঁতৰ ঘৰলৈকে যায়। নমস্কাৰ মা দেউতা, এইটো মাহৰ 12 তাৰিখে মোৰ ভণ্টিৰ বিয়া ঠিক হৈছে। গতিকে মই বিয়ালৈ মাতিবলৈ আহিলোঁ আৰু আমাৰ বহুত ভাল লাগিব আপোনালোক গোটেইকেইজন আহিলে। জোৱাই, তোমাৰ পৰানো আৰু কি লুকুৱাম? তুমিতো জানাই এওঁ খোজ কাঢ়িব নোৱাৰে, গতিকে মই যাব নোৱাৰিম। আমাৰ ফালৰ পৰা পিণ্টুৱে যাব দিয়া। ইয়াৰ পাছত প্ৰাঞ্জল তাৰ পৰা গুচি যায় আৰু পিণ্টুৱে মাকক কয়, মা, বাইদেউ ইমান ধনী মানুহৰ ঘৰত বিয়া হৈছে আৰু আমাৰতো দুবেলা দুমুঠি খাবলৈও চিন্তা কৰিব লাগে। গতিকে মই কেনেকৈ খালী হাতে বিয়ালৈ যাওঁ মা? পিণ্টু,
তুমি চিন্তা নকৰিবা, মোৰ তাত 500 টকা আছে। তুমি এই 500 টকাটো লৈ গৈ তোমাৰ বাইদেউৰ হাতত দি দিবা। তাইতো এইখন ঘৰৰ ছোৱালী, গতিকে তাই আমাৰ অৱস্থা নিশ্চয় ভালকৈ বুজি পাব। আৰু মই জোৱাইক কথা দিছোঁ, গতিকে তুমি বিয়ালৈ নিশ্চয় যাব লাগিব। আৰু ঠিক 4 দিন পিছত মহিমাৰ নননৰ বিয়া আছিলে। পিন্টুৱে মাকে দিয়া 500 টকাটো আৰু ৰাস্তাত খাবলৈ 2খনমান শুকান ৰুটি লৈ ঘৰৰ পৰা বিয়ালৈ বুলি ওলাই যায়। পিন্টুৱে জংঘলৰ ৰাস্তাৰে মহিমাৰ ঘৰলৈকে যায়। বাইদেউৰ ঘৰখনতো বহুত ধনী, আৰু তাতে আজি বিয়াৰ কথা। তাতে চাগে কিমান ধৰণৰ বস্তু বনাইছে। মই এই শুকান ৰুটিবোৰ কি কৰিম? এইবোৰ মই ইয়াতে পেলাই থৈ যাওঁ। এনেও তাতে গৈ মই ধুনীয়া ধুনীয়া খাদ্যবোৰ খাবলৈ পাম। আজি বিয়াত গৈ পুৰা পেট ভৰাই খাম। এনেকৈ কৈ পিন্টুৱে যাবলৈ ধৰে আৰু সি গৈ বায়েকৰ ঘৰ পায়গৈ। বাহ, বাইদেউৰ ঘৰখন ইমান ডাঙৰ, আৰু বাহ কি ধুনীয়া গোন্ধ আহিছে। ইয়াতে কিমান ধৰণৰ খাদ্য বনাই আছে, বাপৰে বাপ। ৰ'ব, প্ৰথমতে মই বাইদেউক লগ ধৰি আহোঁ, তাৰপিছত আহি পুৰা পেট ভৰাই খাম। বাইদেউ, ভালে আছানে তুমি? এয়া লোৱা 500 টকা, মায়ে তোমাৰ নননৰ বিয়াৰ উপহাৰ হিচাপে দি পঠাইছে। মহিমাই 500 টকাখন পিন্টুৰ মুখত মাৰি দিয়ে আৰু কয়, ধনী মানুহৰ বিয়াত অহাৰ সমৰ্থকে নাই যেতিয়া ইয়াত ফ্ৰী খানা খাবলৈ নাহিলেও হয়। মোৰ শহুৰৰ ঘৰৰ মানুহে দেখাৰ আগতে তই ইয়াৰ পৰা গুচি যা, নহ'লে মোতকৈ বেয়া আৰু একো নহয়, বুজিলি? মহিমাই পিন্টুক বহুত বেয়াকে কয় আৰু পিন্টুৱে মনত বহুত আঘাত পায়। সি দুখ মনে যাবলৈ ধৰিছিল আৰু তেতিয়াই সি সোৱাদ লগা ব্যঞ্জনৰ গোন্ধ পায় আৰু তালৈ গৈ কয়, দাদা, মোক 1 প্লেট বিৰিয়ানী দিয়কচোন। ৰ'বা, দি আছোঁ। কিন্তু তুমি কাৰ ফালৰ পৰা বা হ'লা? পিন্টুৱে নিজৰ পৰিচয় দিবলৈ ওলাইছিল আৰু তেতিয়াই তাক এটা বহুত জোৰত চৰ মাৰে আৰু সেই চৰটো তাৰ বায়েক মহিমাই মাৰিছিলে। চোৰ কৰবাৰ, তোক মই চিধাই ঘৰলৈ যাবলৈ কৈছিল নে নাই? এতিয়াই তোক মছলা দি আছোঁ। মহিমাই পিন্টুক গৰু গোহালিৰ ভিতৰত দৰ্জা বন্ধ কৰি সোমাই থলে। পিন্টুৱে চিঞৰি থাকিলে, বাইদেউ, বাইদেউ, দৰ্জাখন খোলা। বাইদেউ, কোনোবা আছেনে ইয়াত? মোক ইয়াৰ পৰা উলিয়াওক। মোক বাইদেৱে ইয়াতে বন্ধ কৰি থৈছে। কোনেও পিন্টুৰ চিঞৰ নুশুনিলে, কাৰণ সকলোবোৰ বিয়াত ব্যস্ত হৈ আছিলে। দিয়া, ভালদৰে বিয়াখন হৈ গ'ল। মোৰ অন্তৰখনে এতিয়াহে শান্তি পাইছে। মা, তুমি ঠিকে কৈছা। আজি দিনটো বহুত পৰিশ্ৰম হৈছে। প্ৰাঞ্জল, তুমি এতিয়া গৈ অকণমান শুই লোৱা। তুমি বহুত ভাগৰুৱা যেন লাগিছে। প্ৰাঞ্জলে শুবলৈ বুলিয়ে গৈছিলে আৰু শুবলৈ গৈ মহিমাক কয়, মহিমা, বাহিৰত গৈ এবাৰ চাই লোৱাচোন কিবা ৰ'ল নেকি, কাৰণ অকস্মাতে বহুত টানকৈ বৰষুণ দিবলৈ ধৰিছে। আৰে, পিন্টুটো ৰাতিপুৱাৰ পৰা গৰু গোহালিতে ৰ'ল। থাকিব দিয়া তাকে ৰাতি। যদি মই এতিয়া দৰ্জাখন খুলি দিবলৈ যাওঁ, গোটেই ঘৰৰ মানুহে গম পাই যাব যে মোৰ দুখীয়া ভাইটিজনো বিয়াত আহিছিলে বুলি। থাকিব দে তাকে ৰাতি। কালি মই ৰাতিপুৱা সোনকালে উঠি কোনোৱে নেদেখোঁতে দৰ্জাখন খুলি তাক ঘৰলৈ পঠিয়াই দিব লাগিব। দুখীয়া কৰবাৰ। গোটেই ৰাতিটো পিন্টুৱে গোহালিতে কটালে। গোহালিৰ চালিখনত বহুত ফুটা আছিলে আৰু তাৰ পৰা বহুত পানী পৰি আছিলে আৰু পিন্টুৱে গোটেই ৰাতিটো ভিজিয়ে কটালে। আৰু দ্বিতীয় দিনা প্ৰাঞ্জলে কিবা কামত বেলেগ এখন গাঁৱলৈ যাবলগীয়া আছিলে আৰু সি কিবা কাৰণত গোহালিৰ দৰ্জাখন খুলি চালে আৰু খুলি চায়ে পিন্টুক দেখা পালে। পিন্টুৱে জ্বৰত কঁপিবলৈ ধৰিছিলে। পিন্টুৱে ভিনদেউয়েকৰ আগত সকলোবোৰ কথা খুলি ক'লে, মহিমা, মহিমা, মহিমা। কি হ'ল কোৱা? হে ভগৱান, মই উঠোতে দেৰি কৰিলোঁ। এতিয়া নাটক কৰিব লাগিব। পিন্টু, তই কেতিয়া আহিলি? আৰু মা ক'ত? মা অহা নাই নেকি? মহিমা, তুমি তোমাৰ নাটক বন্ধ কৰা। মোক পিন্টুৱে সকলো কথা কৈছে। কিনো কৈছে? আৰু আপুনি মোতকৈ বেছিকৈ পিন্টুৰ কথাত বিশ্বাস কৰে? বোৱাৰী, মনে মনে থাকা। তোমাৰ এনেকুৱা ৰূপ এটাৰ লগত আগতে মোৰ পৰিচয় হৈছে আৰু মই জানো পিন্টুৱে কেতিয়াও মিছা কথা নকয়। পিন্টুৰ ওপৰত মোৰ পূৰা বিশ্বাস আছে আৰু তোমাৰ কাৰণে এইটোৱে ভাল হ'ব, তুমি তোমাৰ ভুলটো স্বীকাৰ কৰি লোৱা। মোক আপোনালোকে মাফ কৰি দিয়ক। মোৰ অহংকাৰৰ বাবে মই পিন্টুক মনে মনে খোৱা লোৱা নিদিয়াকৈ গোহালিত বান্ধি থৈ দিছিলোঁ, কাৰণ মই মোৰ দুখীয়া ঘৰখনক লৈ বহুত লাজ পাওঁ আৰু মই নিবিচাৰোঁ যে আপোনালোকে মোৰ দুখীয়া ঘৰখনক লৈ মোক ঠাট্টা কৰাটো। মোক ক্ষমা কৰি দিয়ক। আৰে, দুখীয়াক লৈতো তুমি নিজে নিজক ঠাট্টা কৰি আছা। যদি আমাৰ মনবোৰ ইমান ঠেক হ'লহেঁতেন, তেতিয়া তোমাৰ ঘৰলৈ আমি কেতিয়াও তোমাৰ বিয়াৰ প্ৰস্তাৱ লৈ নগ'লোহেঁতেন। আৰে, তুমি তোমাৰ ভাইটিৰে নিজৰ হ'ব নোৱাৰিলা, মোৰ কি হ'বা? ওলাই যোৱা মোৰ ঘৰৰ পৰা। তোমাৰ দৰে অহংকাৰী ছোৱালী এজনী বিয়া কৰোৱাটো মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল আছিলে। এতিয়াই ওলাই যোৱা মোৰ ঘৰৰ পৰা। মই তোমাক আৰু মুখখন চাব নিবিচাৰোঁ। ওলাই যোৱা মোৰ ঘৰৰ পৰা। নহয় ভিনদেউ,
আপুনি বাইদেউক ক্ষমা কৰি দিয়ক। আপুনি যদি বাইদেউক এনেকৈ ঘৰৰ পৰা উলিয়াই পঠিয়ায় তেনেহ'লে মোৰ মা দেউতা জীয়াই জীয়াই মৰি যাব। আপুনি বাইদেউক ক্ষমা কৰি দিয়ক পিণ্টু। চোৱা মহিমা, পিণ্টুৰ তুমি কি অৱস্থা কৰিছা, তথাপিতো পিণ্টুৱে তোমাৰ হৈয়ে কৈ আছে, একমাত্ৰ তোমাৰ কাৰণে। তোমাৰ লাজ লগা নাই? তোমাৰ লাজ লাগিব লাগিছিলে। তুমি যদি আজি এইখন ঘৰত থাকিব পাবা একমাত্ৰ তোমাৰ ভাইটিৰ কাৰণে। এনেকৈ কৈ সি তাৰ পৰা খঙেৰে গুচি যায়। চোৱা বোৱাৰী, তুমি যদি সঁচাকৈ সলনি হোৱা তেতিয়াহ'লে প্ৰাঞ্জলে তোমাক আগতে যিমান মৰম কৰিছিলে আকৌ সেনেকুৱাকৈ মৰম কৰিবলৈ ধৰিব। মা, মোক ক্ষমা কৰি দিয়া। মই মোৰ অহংকাৰী স্বভাৱটো এৰি দিম আৰু মই আজিৰ পৰা কাকো অন্তৰত দুখ নিদিওঁ। মা, মোক ক্ষমা কৰি দিয়া। মৰমৰ বন্ধু-বান্ধৱীসকল, কাহিনীটো চাই কেনেকুৱা পালে? যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ আহিছোঁ, আকৌ লগ পাম আকৌ এটা নতুন কাহিনীত। ধন্যবাদ।